আপোনালোকে জানেনে বাৰু মায়া এলবামত থকা কোনটো গীত আমাৰ মৰমৰ জুবিন গাৰ্গৰ পিতৃয়ে লিখিছিলে? কপিল বৰঠাকুৰে লিখা গীতটি আপোনালোকে কোনটো জানেনে বাৰু? মায়া এলবামত থকা বহুত বেদনাদায়ক গীত হয়। যদি আগতীয়াকৈ জানে তেনেহ'লে কমেণ্টত জনাব, যদি নাজানে তথাপিও জনাব। এই গীতটি মোক এক্সপেক্ট নকৰে আচলতে দোকানত বহি থকাটো। মই কেতিয়াবা বিলিঙো কৰি দিওঁ। কামৰ কোনো সৰু বৰ নাই না, কামেই আৰু কাম। তুমি জোতা চিলাই কৰাটো মোৰ কাৰণে একেই, প্ৰাইম মিনিষ্টাৰটো মোৰ কাৰণে একেই। কাম